তাকে আপনি কোৱাৰ নিচিনাকে ৰৌতা আৰু ওদালগুৰিৰ কাৰণে খুব ভাল মানে খবৰ বুলি ক'ব লাগিব আজি, যেহেতু এটা নাৰ্ছিং হোমৰ অভাৱ আছিল এই জিলাখনৰ বা ৰৌতা অঞ্চলত, কিন্তু আজি ব্ৰিমছ বুলি এটা ইনষ্টিটিউট, বডোলেণ্ড ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স এণ্ড ৰিচাৰ্চ চেণ্টাৰ, খুব ভাল ফেচিলিটি ইয়াত অন্তৰ্ভুক্ত ৰাখি পেলাই যিহেতু স্থাপন কৰা হ'ল আৰু ইয়াৰে আজি আনুষ্ঠানিক উদ্বোধন হ'ল। মই নিজেও ইয়াত অতিথি হিচাপে থাকিব পাই খুব ভাল পাইছোঁ আৰু মই নিজেই পৰ্যবেক্ষণ কৰিলোঁ ইয়াত প্ৰায়বোৰ ফেচিলিটি নাৰ্ছিং হোমত যেনেকৈ চিটিবিলাকত থাকে এই ফেচিলিটিবোৰ আছে। খুব সুন্দৰ ICU আছে, খুব সুন্দৰ মানে অপাৰেশ্যন থিয়েটাৰ আছে আৰু কি কয় আল্ট্ৰাছাউণ্ডৰ পৰা আৰম্ভ কৰি CT স্কেন, এক্সৰে, ECG আৰু লেব বিভিন্ন ধৰণৰ ফেচিলিটি ইয়াত দিয়া আছে। আৰু ইয়াত আমি আহি যি দেখিলোঁ যিমানখিনি ডক্টৰছ ইয়াত এপইণ্টমেণ্ট দিয়া হৈছে, প্ৰায় ডক্টৰছবিলাক আমাৰ ৰাজ্যৰো আছে আৰু বাকী বাহিৰ ৰাজ্যবিলাকৰো আছে, এক্সপিৰিয়েঞ্চ ডক্টৰসকল আছে। তো ইয়াৰ পৰা আমি আশা ৰাখিব পাৰোঁ আমাৰ যিজন ইয়াৰ মূল মানুহ সুমন্ত বড়ো ডাঙৰীয়া তেখেতৰ যিহেতু এটা সপোন আছে ইয়াৰ দ্বাৰা এই ৰৌতা অঞ্চলৰ ৰাইজক ভাল চিকিৎসা দিয়া, তো তাৰ কাৰণে এই অনুষ্ঠানৰ দ্বাৰা এই ইনষ্টিটিউশ্যনৰ দ্বাৰা ৰৌতা বা ওদালগুৰি অঞ্চল বা নৰ্থ আছামে খুব ভাল চিকিৎসা পাব পাৰিব ঘৰৰ ওচৰতে। আৰু বিভিন্ন ক্ষেত্ৰত চিকিৎসা লোৱাৰ ক্ষেত্ৰত যেনেকৈ মানে তৃতীয় পক্ষৰ দ্বাৰা হাৰাশাস্তি খাবলগীয়া হয় এইবিলাক দূৰ হ'ব আৰু ইয়াৰ পৰা আমি মানে সহজতে কম পইচাতে ভাল চিকিৎসা পাব পাৰিব বুলি মই আশা ৰাখিছোঁ। তো যিয়ে নহওক সুমন্ত বড়ো আৰু তেখেতসকলৰ যিমানখিনি সংগী বৰ্ড অফ ডাইৰেক্টৰ্ছ সকলোকে মই অভিনন্দন যাচিছোঁ, শুভেচ্ছা যাচিছোঁ। ভগৱানে আশীৰ্বাদ কৰক, এই অনুষ্ঠান বাচি থাকিলে ৰাইজৰো লাভ হ'ব, তেখেতসকলেও আগুৱাই যাই থাকিব পাৰিব, তাৰ কাৰণে তেখেতসকলক মই বহুত বহুত শুভেচ্ছা যাচিছোঁ। চৰকাৰৰ তৰফৰ পৰা চৰকাৰে সহায় কৰিব বুলি নহয়, ইয়াত যদি আমি এই আয়ুষ্মানটো যদি আমি কিবা কৰি দিওঁ তেতিয়াহ'লে বহুত আমাৰ দুখীয়া ৰোগীসকলে আয়ুষ্মানৰ দ্বাৰা ইয়াত ফ্ৰী চিকিৎসা পাব পাৰিব। আৰু আয়ুষ্মান দিয়াৰ লগে লগে এই হস্পিটেলৰ যি উদ্দেশ্য এই উদ্দেশ্যটো খুব সুন্দৰকৈ মানে কি কয় ইমপ্লিমেণ্ট হ'ব, কিয়নো তেখেতসকলে দুখীয়া ৰাইজক মানে কম পইচাতে যিহেতু চিকিৎসা দিব পাৰিছে। তো আয়ুষ্মানৰ দ্বাৰা যদি চিকিৎসা দিব পাৰে আমাৰ দুখীয়া ৰাইজে হাৰাশাস্তি নাখায় আৰু তেওঁলোকেও মিনিমাম চলিবৰ কাৰণে যিখিনি হস্পিটেলখনক লাগে এইটো গভৰ্ণমেণ্টৰ এই স্কিমৰ দ্বাৰা তেওঁলোকে এইখিনি পাবৰ কাৰণে সক্ষম হ'ব। আমাৰ ট্ৰেন্সপৰ্ট মিনিষ্টাৰ হিচাপে আমিতো সব জাগাত এতিয়া আমাৰ যিখিনি বাছ ছাৰ্ভিচ এইখিনিতো আমি যিমান পাৰে দিব চেষ্টা কৰিছোঁ, কিন্তু কিছুমান হেৰিবিলাকত ৰোডত আমি এতিয়াও দিব পৰা নাই। কিন্তু কেইদিনমানৰ পিছত আমাৰ যিহেতু চাৰ্জিং ষ্টেচনৰ ব্যৱস্থাবিলাক হ'ব তেতিয়া আমি সব জাগাতে আমি বাছ ছাৰ্ভিচৰ ব্যৱস্থা কৰি দিব বিচাৰিছোঁ। আৰু অকল আমাৰ চৰকাৰী বাছ এইটোৱেই আছে বুলি নহয়, আমাৰ পাব্লিক অপাৰেটিং বাছ POB আণ্ডাৰ STC তেনেকুৱা ফেচিলিটিও থাকে। এইবিলাক সকলো ফেচিলিটি থাকিলে ৰোগী বুলি নহয় বিভিন্ন সময়ত মানুহবিলাকে হস্পিটেল অহাই হওক ক'ৰবা অফিচত যোৱাই হওক এইবিলাক সুবিধা হ'ব। এই ক্ষেত্ৰত মই আগবাঢ়ি আছোঁ, কাম কৰি আছোঁ। ওদালগুৰিত কিন্তু বাছ ষ্টেণ্ড নাই, গতিকে জিলাখনকে আপুনি প্ৰতিনিধিত্ব যিহেতু কৰে, এই ক্ষেত্ৰত যিহেতু ওচৰত ভূটান আছে, ওচৰত আকৌ অৰুণাচল আছে, যথেষ্ট ইয়াত স্থল আছে যাবৰ কাৰণে। নাই, বাছ ষ্টেণ্ডটো নাথাকা নহয় ওদালগুৰিত, কিন্তু আমি পৰিবহণ বিভাগ হিচাপে বাছ ষ্টেণ্ডটো আমি বনাম নিজা যদি মাটি থাকে। আমাৰ ইয়াত ট্ৰেন্সপৰ্ট বিভাগৰ কি মাটি আছে মই চাই ল'ম। বিশেষ কৰি আমাৰ ইয়াত দ্বিতীয় অফিচে নাই, এবাৰ দ্বিতীয় অফিচ বনাবৰ কাৰণে ঠিক কৰিছোঁ। অকল দ্বিতীয় অফিচ বনালেও নহ'ব, দ্বিতীয় অফিচৰ লগত আমি কেতিয়াবা গাড়ীবিলাক চিজ কৰিম, থ'বৰ কাৰণে আমাক জেগা লাগে। আৰু এতিয়া লাইচেন্সৰ ক্ষেত্ৰত মানে ষ্ট্ৰিক্ট কৰিছোঁ আমি, মানে এপ্লিকেণ্টজন একদম আহি পেলাই টেষ্ট ড্ৰাইভ দিব লাগে। এইটো আগৰ পৰাই আছিল, কিন্তু তথাপিও মাজত কিবা কিবি শুনিছিলোঁ, কিন্তু এইবাৰ বহুত ষ্ট্ৰিক্টলি চোৱা হৈছে। তাৰ কাৰণে ড্ৰাইভিং ট্ৰেক মানে টেষ্ট ট্ৰেক মানে কি কয় এইটো টেষ্ট কৰিবৰ কাৰণে যে ড্ৰাইভিং ট্ৰেক এইটো অফিচৰ লগতে দিবৰ কাৰণে আমি চেষ্টা চলাই আছোঁ এতিয়া। তো তাৰ কাৰণে এইখিনি কাম কৰা হ'ব। बोडोलैंड का सपना है कि यहाँ एक हेल्थ फैसिलिटी अच्छा सा होना चाहिए। पर्टिकुलरली सुमंत बोड़ो जी जो सोचा था कि यहाँ आसपास का जनता के लिए बहुत दूर जाने का ज़रूरत ना हो, पर्टिकुलरली एमरजेंसीज़ के लिए दूर जाना भी मुश्किल होता है। तो उसके लिए इसमें फैसिलिटी जो है जनरल मेडिसिन, जनरल सर्जरी, गायनिकोलॉजी
ऑर्थोपेडिक्स, फिजियोथेरेपी एंड कैंसर डिपार्टमेंट कुछ ही दिनों में शुरू होगा और इसमें आयुष्मान ये सब लेके आने का भी पूरा कोशिश हो रहा है। और इसमें सीटी स्कैन है, एंडोस्कोपी है, सारी तरह का ब्लड टेस्ट है एंड एक्सरे, अल्ट्रासाउंड, फिजियोथेरेपी, ये सब तरह का फैसिलिटीज है। तो आप सब जिसके लिए बहुत दूर जाना पड़ रहा है या इमरजेंसीज के लिए वो कई बार लेके जाना भी मुश्किल होता है, ये सब फैसिलिटीज़ भी है टोटल कितना डिपार्टमेंट यहाँ पर अभी के लिए हमारे पास 7 डिपार्टमेंट है और विजिटिंग में यूरोलॉजी, नेफ्रोलॉजी, कार्डियोलॉजी ये सब लोग भी अवेलेबल हैं। असम से बाहर से भी डॉक्टर आएंगे? जी, असम का भी डॉक्टर्स है, असम से बाहर से भी जो लोग ज़रूरत है वो लोग भी। ऑपरेशन थिएटर ऑपरेशन वी हैव 3 ऑपरेशन थिएटर्स, मॉडुलर थिएटर्स और उसमें सारे तरह का इंक्लूडिंग कैंसर सर्जरीज भी होने का फैसिलिटीज इसमें किया है। आईसीयू कितना है? ICU वेल इक्विप्ड ICU विद वेंटिलेटर्स विद डायलिसिस, दे आर 12 बेड्स। आयुष्मान भारत के लिए बिकॉज बोडोलैंड टेरिटरी रीजन एक स्पेशल रीजन है, यहाँ आयुष्मान फैसिलिटी लेके आने के लिए पूरा कोशिश हुआ है। मंत्री जी भी बोला था कि यहाँ आयुष्मान देने के लिए पूरा कोशिश होगा, तो आयुष्मान होने से बहुत ज़्यादा लोगों को हेल्प होगा, तो उसके लिए भी पूरा कोशिश होगा। OPD में सारे डिपार्टमेंट जो मैंने बोला था, मेडिसिन, सर्जरी, गायनी, ऑर्थोपेडिक्स, फिजियोथेरेपी, ये सब डिपार्टमेंट्स, IPD में भी ये सब डिपार्टमेंट्स मौजूद है, इंक्लूडिंग द पीडियाट्रिक्स, नियोनेटल ICU, ये सब। जो हेल्थ इंश्योरेंस कंपनी का जो यूजुअली हेल्थ इंश्योरेंस कंपनी जब ऑपरेशन शुरू होने के कुछ महीने में के बाद मौजूद होता है, वो सब भी यहाँ मौजूद होगा। গাইডলাইন অনুসৰি শিক্ষাৰ মানদণ্ডটো কেনেকৈ আপুনি NMC NMC নেশ্যনেল মেডিকেলৰ যিটো গাইডলাইন ইনষ্টিটিউট হয় মানে শিক্ষাৰ মানদণ্ডটো কেনেকৈ আগবঢ়াব, এডুকেশ্যন ক্ৰাইটেৰিয়াটো কেনেকৈ ডেভেলপ কৰিব? तो पहले कोई भी इंस्टीट्यूट इनिशियल फेज में ट्रीटमेंट के ऊपर फोकस करता है। जब ट्रीटमेंट में हम एक लेवल रीच होने के बाद तब एजुकेशन, जैसे नर्सिंग का एजुकेशन, फिजियोथेरेपी का एजुकेशन, उसके बाद मेडिसिन, सर्जरी, इसके लिए DNB प्रोग्राम्स, जो प्राइवेट हॉस्पिटल में भी टीचिंग प्रोग्राम्स डॉक्टर्स को, तो वो सेकंड स्टेप होता है। रिसर्च साइमल्टेनियसली चलता रहेगा, तो रिसर्च इज द थर्ड स्टेप। सो ट्रीटमेंट, एजुकेशन, रिसर्च, ये तीनों के ऊपर ये प्रयास होगा, इसलिए ये बोडोलैंड कैंसर एंड रिसर्च इंस्टीट्यूट रखा है।